নমস্কাৰ দৰ্শকসকল, পোনপ্ৰথমে মই দীপাংকৰে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বিহাৰৰ এখন সৰু জিলাত এটি মধ্যবিত্ত পৰিয়ালৰ ঘৰত সেই ল'ৰাজনে জন্মগ্ৰহণ কৰিছিলে। হয়, সেই ল'ৰাজনৰ সৰুৰ পৰাই সপোন বহুতো আছিলে। সেই ল'ৰাজনে সৰুৰ পৰাই কঠোৰভাৱে পৰিশ্ৰম কৰিবলৈ শিকিছিলে আৰু সেই ল'ৰাজনে এদিন ইঞ্জিনিয়াৰ হোৱাৰো সপোন দেখিছিলে। সেই ল'ৰাজনে ইঞ্জিনিয়াৰ পঢ়িবলৈ আহিল ঠিকে, কিন্তু তেওঁ ইঞ্জিনিয়াৰ পঢ়া আধাতে সামৰি অভিনেতা হ'বলৈ মন গ'ল। আৰু অভিনেতা যেতিয়া হ'বলৈ মন গ'ল তেওঁ গুচি গৈছিলে বোম্বেলৈ। আৰু বোম্বেত তেওঁ আৰম্ভণিতে থিয়েটাৰত কাম কৰিলে। তাৰপিছত তেওঁ অফাৰ পালে ধাৰাবাহিকৰ। তেওঁ ধাৰাবাহিকত কাম কৰি সমগ্ৰ ভাৰতবাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছিলে। আৰু তেওঁ লাভ কৰিলে বলীউডৰ বহুকেইখন ছবিৰ অফাৰ। আৰু তেওঁ বলীউডৰ ছবিত কাম কৰি তেওঁ সমগ্ৰ ভাৰতবাসীৰ এক উজ্জ্বল নক্ষত্ৰ হৈ পৰিল। আৰু তাৰপিছত তেওঁ যদি এদিন হঠাৎ নিজৰ বেডৰুমৰ ভিতৰত গলত ৰছী লগাই ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়, আমি জানো তেওঁক পাহৰিব পাৰিম? নিশ্চয় চাগে কেতিয়াও নোৱাৰোঁ। নিশ্চয় আপোনালোকে বুজি পাইছে মই কাৰ কথা কৈছোঁ। সুশান্ত সিং ৰাজপুতৰ কথাই কৈছোঁ। সুশান্ত সিং ৰাজপুত এক কেতিয়াও পাহৰিব নোৱাৰা এক অধ্যায় হৈ পৰিছে আমাৰ কাৰণে। সুশান্ত সিং ৰাজপুতক সঁচাকৈ কোনোবা হত্যা কৰিছিল নেকি, নে তেওঁ সঁচাকৈ ছুইচাইড কৰিছিলে? মুম্বাই পুলিচে কিয় আজি 2 মাহ ধৰি কোনো ধৰণৰ সূত্ৰ উলিয়াব পৰা নাই? নে মুম্বাই পুলিচেও অপৰাধীৰ সৈতে একলগ হৈ আছে? নে মুম্বাই পুলিচে অপৰাধীক সুযোগ দি আছে? সেই সকলোবিলাক এদিন পোহৰলৈ আহিব, যিহেতু ইতিমধ্যে সুপ্ৰিম কোৰ্টে সুশান্ত সিঙৰ গোটেই কেছটো CBIৰ হাতলৈ অৰ্পণ কৰিছে। আচলতে 14 জুন তাৰিখে কি হৈছিল? 14 জুন তাৰিখে কি হৈছিল তাৰে আগত আমি জুনৰ 8 তাৰিখে কি হৈছিল অকণমান জানো আহক। জুনৰ 8 তাৰিখ সেইদিনাখনে ৰিয়া চক্ৰৱৰ্তী সুশান্ত সিঙৰ ঘৰৰ পৰা, সুশান্ত সিঙৰ ফ্লেটৰ পৰা ওলাই গৈছিলে। অৰ্থাৎ জুনৰ 8 তাৰিখৰ আগলৈকে সুশান্ত সিঙৰ সৈতে ৰিয়া চক্ৰৱৰ্তী অৰ্থাৎ সুশান্ত সিঙৰ গাৰ্লফ্ৰেণ্ড একেলগে আছিল। আৰু যেতিয়া ৰিয়া চক্ৰৱৰ্তীয়ে জুনৰ 8 তাৰিখে সুশান্ত সিঙৰ ঘৰৰ পৰা ওলাই গৈছিল, তাৰপিছত সুশান্ত সিং সন্ধিয়া সুশান্ত সিঙৰ ঘৰলৈ সুশান্ত সিঙৰ ভনীয়েক মিতু সিং আহিছিলে। তাৰপিছত সুশান্ত সিঙৰ ভনীয়েক মিতু সিং একেলগে আছিলে আৰু 12 তাৰিখে সুশান্ত সিঙৰ ভনীয়েক মিতু সিং ঘৰৰ পৰা ওলাই গৈছিল। এতিয়া হৈছে মূল কথা, 14 জুন তাৰিখে কি হৈছিলে? 14 জুন তাৰিখে সুশান্ত সিঙৰ ঘৰটোত মাত্ৰ 4জন আছিলে মানুহ। এজন কুক, এজন হাউচকিপাৰ আৰু 2জন সুশান্তৰ বন্ধু। এজনৰ নাম সিদ্ধাৰ্থ পিঠানী আৰু এজনৰ নাম দীপেশ সাৱন্ত। 3টা ফ্ল'ৰ আছিলে। প্ৰথম ফ্ল'ৰত আছিলে সিহঁতৰ কেইটা কুক আৰু হাউচকিপাৰজনত থাকে, আৰু মাজত থাকে সুশান্ত সিং, আৰু ওপৰৰ ফ্ল'ৰত থাকে 2জন বন্ধু থাকে, দীপেশ সাৱন্ত আৰু সিদ্ধাৰ্থ পিঠানী। এতিয়া মূল কথা হ'ল, ৰাতিপুৱা সুশান্ত সিঙে 14 জুন তাৰিখে 6টামান বজাত উঠিছিলে। উঠি পেলাই তেওঁ মৰ্ণিং ৱাক কৰিলে। মৰ্ণিং ৱাক কৰি তেওঁ পানীও খাইছিলে। তাৰপিছত তেওঁৰ যিজন হাউচকিপাৰ, তেওঁৰ যিজন বয় হেল্পাৰ, তেওঁক সুধিছিলে কি খাব ব্ৰেকফাষ্টত। তেওঁ মাত্ৰ জুচ খাম বুলি কৈছিলে। আৰু তেওঁৰ হাউচকিপাৰজনে কুকুৰ হতুৱাই জুচ বনাই পেলাই তেওঁক দিছিলে। আৰু তেওঁ 10:30মান বজাত জুচ খাই পেলাই নিজৰ বেডৰুমত লৈ গুচি গৈছিলে আৰু শুই গৈছিলে। তাৰপিছত দিনৰ 12মান বজাত তেওঁৰ স্পট বয়, যিজন তেওঁৰ হেল্পাৰজন, আৰু যিজন তেওঁৰ বয় মানে হেল্পাৰ বয়, তাৰ নাম আছিলে নীৰজ, আৰু যিজন কুক তাৰ নাম আছিলে কেশৱ। আৰু দুয়োজনে দিনৰ 12মান বজাত 14 জুন তাৰিখে সুশান্তৰ বেডৰুমত দৰ্জাত টুকুৰি আছিলে যে লাঞ্চৰ কাৰণে কি খানা বনাম, কি খাব। তাৰপিছত যেতিয়া 2-3বাৰমান সুশান্তক টুকুৰিয়ালে, নক কৰিলে বেডৰুমৰ দৰ্জাত, কিন্তু কোনো ধৰণৰ সঁহাৰি পোৱা নাছিলে সুশান্তৰ পৰা, কোনো ধৰণৰ ৰেছপন্স পোৱা নাছিলে। তাৰপিছত সিহঁতে আধা ঘণ্টামান পিছত আৰু সুশান্তক দৰ্জাত নক কৰিব গ'ল, কিন্তু সুশান্ত তাৰপিছতো কোনো ধৰণৰ সঁহাৰি দিয়া নাছিলে। তাৰপিছত সিহঁত দীপেশ সাৱন্ত আৰু সিদ্ধাৰ্থ পিঠানীক ওপৰত যিহেতু আছিলে তেওঁলোক ওপৰৰ ফ্ল'ৰত খবৰ কৰিলে যে সুশান্তে কোনো ধৰণৰ সঁহাৰি দিয়া নাই। সিহঁত তললৈ নামি আহি সুশান্তক নক কৰিব ধৰিলে দৰ্জাত, কিন্তু সুশান্তক কোনো ধৰণৰ তেওঁ সঁহাৰি দিয়া নাছিলে। তাৰপিছত সিহঁতে চাবি বিচাৰিলে তাৰ লক খুলিবৰ কাৰণে দুৱাৰৰ, কিন্তু চাবি পোৱা নাই। তাৰপিছত চাবি বনোৱা তেনেকৈ মানুহ বিচাৰি আনিলে, কিন্তু চাবি বনাওঁতে কৈছিলে যে 2-3 ঘণ্টা লাগিব। কিন্তু তেওঁলোকে কি কৰিলে, দৰ্জাখন ভাঙি দিলে। ভাঙি দি প্ৰথম সোমাইছিলে
ৰুমৰ ভিতৰত সিদ্ধাৰ্থ পিঠানী দেখিলে সুশান্তৰ দেহটো নিথৰ দেহ ফেনত গলত ৰছী লগাই ওলমি আছে কিন্তু তাৰ পিছৰ পৰা সিদ্ধাৰ্থতে গোটেইখিনি তেওঁৰ যিখিনি আছিল সদস্য সেই ঘৰটোত ভনীয়েকক ফোন কৰিছিলে ভনীয়েকে আহিলে আহি পুলিচক খবৰ দিলে সকলোবিলাক আহিলে উপস্থিত হ'ল গোটেইখিনি ঠিক আমি সকলোৱে গম পাইছোঁ কি হৈছিলে সেই মুহূৰ্তত কিন্তু মূল কথা হ'ল মুম্বাই পুলিচৰ ওপৰত কেইটামান কুৱেশ্যন আহি পৰিছে এতিয়া মুম্বাই পুলিচে সেই মুহূৰ্তত যিটো ক্ৰাইম চিন যিটো ঘৰত সম্পূৰ্ণভাৱে ঘটনা ঘটি গৈছিলে সেই মুহূৰ্তত মুম্বাই পুলিচে সম্পূৰ্ণৰূপে এটা চিল কৰি দিব লাগিছিল চিল কৰি দিছে হয় কিন্তু এজনী মহিলাক প্ৰৱেশ কৰিব দিছিলে সেইজনী মহিলা কোন আছিলে চিচিটিভি কেমেৰাত ইতিমধ্যে ওলাইছে কিন্তু সেইজনী মহিলাৰ জাষ্ট মুখখন ওলাইছে সেইজনী মহিলা ভিতৰত সোমাইছিলে সুশান্ত সিং যেতিয়া মৃত্যু হৈছিলে তাৰ পিছত যেতিয়া তেওঁক ডেড বডি পোষ্টমৰ্টম কৰিব নিব তাৰ আগত এজনী মহিলাই সুশান্তৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিলে আৰু সেইজনী মহিলা কোন হয় ৰিয়া চক্ৰৱৰ্তী নে ৰিয়া চক্ৰৱৰ্তীৰ ভায়েক সৌভিক চক্ৰৱৰ্তীৰ গাৰ্লফ্ৰেণ্ড জামিলা আছিলে এই দুজনীৰ ভিতৰত কোনোবা এজনী হ'ব পাৰে CBI তদন্তত ওলাই পৰিব আৰু যেতিয়া সুশান্তৰ বেডৰুমত এটা বেগত কিছুমান কাপোৰ দীপেশ চাৱানে ভৰাই পেলাই নোহোৱা কৰিছিলে সেই মুহূৰ্তত সেইবিলাক বস্তু মুম্বাই পুলিচৰ আগতে হৈ আছিলে কিন্তু মুম্বাই পুলিচে কোনো ধৰণৰ চকু দিয়া নাই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই কাৰণ মুম্বাই পুলিচে এনেকুৱা দেখাইছে যেন অপৰাধী কাম কৰি থাকে গৈ থাকক আমি আমাৰ কাম কৰি থাকিম কাৰণ মুম্বাই পুলিচে আল্টিমেটলি অপৰাধীক হাৰি যাবৰ কাৰণে সহযোগ কৰাৰ নিচিনা দেখাই আছে তো এইবিলাক বহুতো কুৱেশ্যন আহি পৰিছে মুম্বাই পুলিচৰ ওপৰত আৰু মুম্বাই পুলিচে আৰু এটা কাম কৰিছে যেতিয়া ডেড বডি পোষ্টমৰ্টম কৰে সেই মুহূৰ্তত মুম্বাই পুলিচে কোনো ধৰণৰ CCTV কেমেৰা লগোৱা হোৱা নাছিলে আৰু বহুতো মুম্বাই পুলিচৰ ওপৰত প্ৰশ্ন আহি পৰিছে মুম্বাই পুলিচে বহুতো এলেহুৱা হৈ আছে বহুতো ইগনোৰ কৰিছে কেছটোৰ ওপৰত বহুতো কাম তাৰ কাৰণে মুম্বাই পুলিচৰ ওপৰত বহুতো অভিযোগ উত্থাপন হৈছে সেইকাৰণে বিহাৰ পুলিচে নিজাববীয়াকৈ তদন্ত কৰিব বিচাৰিছিল সুশান্তৰ কেছটোত কিন্তু মুম্বাই পুলিচে তেওঁলোকক বাধা দিছিলে সহযোগ কৰা নাছিলে বিহাৰ পুলিচৰ সৈতে তাৰপিছত যেহেতু সুপ্ৰিম কোৰ্টৰ ওপৰত কেছটো গ'ল সুপ্ৰিম কোৰ্টে যিহেতু এতিয়া সম্পূৰ্ণভাৱে তদন্ত কৰিবলৈ CBI কৰিছে অৰ্পণ কৰিছে গোটেই কেছটো এতিয়া আমি পৰৱৰ্তী সময়ত দেখিম সুশান্ত সিং ৰাজপুত সঁচাকৈ তেওঁক কোনোবাই হত্যা কৰিছিল নেকি নে তেওঁ সঁচাকৈ ছুইচাইড কৰিছিল এতিয়া মই আৰু এটা কথা আহোঁ ৰিয়া চক্ৰৱৰ্তী যোৱা 21 জুনৰ পৰা যোৱা 18 জুলাই তাৰিখলৈকে এইখিনি সময়ছোৱাত ৰিয়া চক্ৰৱৰ্তী আৰু মুম্বাই পুলিচ DGPৰ সৈতে 4 বাৰ ফোন কলত কথা পাতিছিলে ফোন ৰেকৰ্ড ওলাইছে ইতিমধ্যে সেই সময়ত কি কথা পাতিছিলে সকলোবিলাক ওলাই পৰিব ৰিয়া চক্ৰৱৰ্তীয়ে সঁচাকৈ জানো সুশান্ত সিঙৰ লগত ষড়যন্ত্ৰ কৰিছিল নেকি নে ৰিয়া চক্ৰৱৰ্তী এটা এক্টিং আছিলে সুশান্ত সিঙৰ সৈতে গাৰ্লফ্ৰেণ্ড হৈ থকাৰ কাৰণে নে ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্ত সিঙৰ প্ৰি প্লেন আছিলে যে সুশান্ত সিঙৰ সৈতে প্ৰথম গাৰ্লফ্ৰেণ্ড হ'ম তাৰপিছত মই সুশান্ত সিঙক হত্যা কৰিম ৰিয়া চক্ৰৱৰ্তীৰ সৈতে আৰু বহুতো ডাঙৰ মানুহ আছে এই সকলোবিলাক CBIৰ সমগ্ৰ ইনভেষ্টিগেশ্যনৰ পাছতে পোহৰলৈ আহিব এই চকুতে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব অৰ্ণৱ গোস্বামী ৰিপাব্লিক TV টিম আৰু কংগনা ৰানাৱটক কাৰণ মই ভাবোঁ ৰিপাব্লিক TVয়ে আজি 3-4 সপ্তাহ ধৰি পেলাই ইমান চিঞৰি আছে সুশান্ত সিং ৰাজপুতৰ কেছটো CBIৰ হাতলৈ আহিব লাগে বুলি কিন্তু ৰিপাব্লিক TVৰ বাহিৰে কোনো এটা মিডিয়া হাউচে ইমান চিঞৰা মই দেখা নাই আৰু কংগনা ৰানাৱটে আৰম্ভণিতে নিজেই দাবী কৰি কৈছিলে যে সুশান্ত সিঙৰ কেছটো ছুইচাইড নহয় এইটো সম্পূৰ্ণৰূপে এটা প্লেনিংভাৱে মাৰ্ডাৰ বুলি কংগনা ৰানাৱটেও তেওঁ উল্লেখ কৰিছিলে মিডিয়াৰ জৰিয়তে এতিয়া আমি দেখিম কি হয় CBI কেনেকৈ তদন্ত কৰে কিন্তু বলিউডৰ কিছুমান আমি যাক সন্মান কৰোঁ যাক ৰেছপেক্ট কৰোঁ অমিতাভ বচ্চন শাহৰুখ খান আমিৰ খান অক্ষয় কুমাৰ তেওঁলোকে কিন্তু কোনেও সুশান্ত সিঙৰ ন্যায় লাগে বুলি বা সুশান্ত সিঙৰ কেছটো CBIলৈ আহিব লাগে বুলি CBIৰ হাতলৈ যাব লাগে বুলি কোনেও কিন্তু ডিমাণ্ড কৰা নাছিলে কোনেও মাত মতা নাছিলে আজিলৈকে কিন্তু আজি অক্ষয় কুমাৰে কালি মাত মাতিছে যে সুশান্ত সিঙৰ কেছটো CBIলৈ আহিব লাগে বা ভাল লাগিছে কিন্তু অক্ষয় কুমাৰে কিয় মাত মাতিছে কাৰণ অক্ষয় কুমাৰে এখন ফিল্ম আহি আছে লক্ষ্মী বম বুলি হটষ্টাৰত সেইখনৰ কাৰণে স্বাৰ্থত মাত মাতা বুলি আমি সকলোৱে ক'ব পাৰি কিন্তু তাৰ বাহিৰে বেলেগ কোনেও অমিতাভ বচ্চনৰ পৰা আদি কৰি কোনেও সুশান্ত সিঙৰ সপক্ষে কোনেও সুশান্ত সিঙৰ ন্যায় লাগে বুলি কোনেও মাত মাতা নাই আজিলৈকে মাত মাতা দেখাও নাপালোঁ কেৱল কংগনা ৰানাৱট আৰু অৰ্ণৱ গোস্বামীৰ টিম ৰিপাব্লিক TVৰ বাহিৰে
ৰিপাব্লিক টিভিয়ে নিজাকে ইনভেষ্টিগেশ্যন কৰিছিলে সুশান্তৰ কেছটো সম্পূৰ্ণৰূপে ষ্টিং অপাৰেশ্যন কৰিছিলে আৰু সেই ইনভেষ্টিগেশ্যনত বহুতো প্ৰমাণ লাভ কৰিছিলে ৰিপাব্লিক টিভিয়ে যিখিনি বস্তু মুম্বাই পুলিচে কেতিয়াও ইচ্ছা কৰা নাছিলে ইনভেষ্টিগেশ্যন কৰিবলৈ আৰু তেওঁলোকে পাৰাও নাছিলে সেইখিনি বস্তু ৰিপাব্লিক টিভিয়ে নিজাববীয়াকৈ কৰি দেখুৱাইছিল তাৰ কাৰণে হয়তো চাগে সুপ্ৰিম কোৰ্টে মুম্বাই পুলিচৰ হাতৰ পৰা এই গোটেই কেছটো CBIক দিবলৈ বাধ্য হৈ পৰে বুলি ক'ব পাৰি যিয়ে নহওক CBIলৈ আহিছে আমাৰ সকলোৰে ভাল লাগিছে যাতে CBI অতি সোনকালে এই কেছটো যাতে সোনকালে তদন্ত কৰে আৰু ভালদৰে নিৰপেক্ষভাৱে তদন্ত কৰে আৰু যাতে সুশান্ত সিং ৰাজপুতৰ আত্মাই সোনকালে ন্যায় লাভ কৰে আমি সেইটোৱে বিচাৰোঁ তো অপেক্ষা কৰক কিনো হয় ৰিজাল্ট কি আহে CBI ৰিপৰ্ট মতে CBI কেনেকৈ ইনভেষ্টিগেশ্যন কৰে সকলোবিলাক ওপৰত এতিয়া আমাৰ দৃষ্টি নিবদ্ধ হৈ থাকিব আৰু এতিয়া মূল কথা হ'ল সুশান্ত সিং ৰাজপুতে ন্যায় পাবনে নে CBI এই কেছটোত লেহেমীয়া কৰিব পাৰে নেকি এই সকলোবিলাক আমি দেখিম পৰৱৰ্তী সময়ত যিহেতু ইতিমধ্যে মুম্বাই পুলিচৰ হাতৰ পৰা CBIলৈ সম্পূৰ্ণভাৱে কেছটো আহিছে এতিয়া CBI কি কৰে কি নকৰে সেইটো CBIৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব তো পৰৱৰ্তী সময়ত কি হ'ব কি নহয় আপোনালোকক সকলোকে মই জনাই থাকিম আপডেট দি থাকিম আপোনালোকে যেন মোৰ যিটো চেনেল আছে ইউটিউব চেনেল চাই থাকিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো দীপাংকৰ তালুকদাৰ অফিচিয়েল বুলি পেজটো আপোনালোকে লাইক কৰি থৈ দিব আৰু ফ'ল' কৰিব থেংক ইউ